শীতকাল অহাৰ লগে লগে মুখ, হাত, ভৰি আৰু গাৰ ছাল যদি আপোনালোকৰ খুব বেছিকৈ শুকাই গৈছে তেতিয়াহ'লে সেই শুকানতাটো দূৰ কৰিবৰ কাৰণে আপোনালোকে ঘৰতে এই ময়শ্চাৰাইজাৰটো বনাই ব্যৱহাৰ কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান শীতকাল আৰম্ভ হ'ল আৰু এই শীতকাল আৰম্ভ হ'বলৈ পালেহে আমাৰ হাত ভৰিৰ ছাল, গাৰ ছাল, মুখৰ ছাল শুকান হ'বলৈ আৰম্ভ হ'লেই নহয়, আপোনাৰো বাৰু ছালখন শুকাই গৈছে নেকি বা ঠাণ্ডাৰ দিনত আপোনালোকৰ ছালখন খুব বেছিকৈ শুকাই যায় নেকি? যদি আপোনালোকৰো ঠাণ্ডাৰ দিনত ছালখন খুব বেছিকৈ শুকাই যায় তেতিয়াহ'লে ছালৰ সেই শুকানতাটো দূৰ কৰিবৰ কাৰণে আপোনালোকে ঘৰতে এটা খুব বঢ়িয়া ময়শ্চাৰাইজাৰ বা বডি লোচন বনাই আপোনালোকৰ ছালত লগাই ছালৰ শুকানতাটো দূৰ কৰিব পাৰিব। এতিয়া মই আপোনালোকক এই ময়শ্চাৰাইজাৰ বা বডি লোচনটো বনাই দেখুৱাম। আপোনালোকে ময়শ্চাৰাইজাৰো ক'ব পাৰে, বডি লোচনো ক'ব পাৰে, দুইটা কামেই কৰিব। আপোনালোকে এই ময়শ্চাৰাইজাৰ বা বডি লোচনটো আপোনালোকৰ হাত ভৰিটো লগাব পাৰিব, গাটো লগাব পাৰিব, মুখতো লগাব পাৰিব। যদি আপোনালোকৰ ছালখন ঠাণ্ডা দিনত খুব বেছিকৈ শুকাই ফাটিও যায় তেতিয়াহ'লে এইটো লগাই আপোনালোকৰ ছালৰ শুকানতা দূৰ কৰি ছালখনৰ ফটা সমস্যা দূৰ কৰিব পাৰিব। ছালখন খুব ধুনীয়াকৈ নিমজ হৈ যাব আৰু আপোনালোকৰ ছালত যদি সোনকালে বয়সৰ চাপো আহিছে তেতিয়াহ'লে সেই বয়সৰ চাপ কমাবলৈও সহায় কৰিব। এতিয়া মই আপোনালোকক এই ময়শ্চাৰাইজাৰ বা বডি লোচনটো বনাই দেখুৱাম আৰু বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব। মোৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই মোৰ এই চেনেলটোত বিভিন্ন ধৰণৰ টিপছ ভিডিঅ'বোৰ দেখুৱাই থাকোঁ যিবোৰ চাই আপোনালোকে উপকৃত হ'ব পাৰিব। তে আহক এতিয়া এই ময়শ্চাৰাইজাৰ বা বডি লোচনটো বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ময়শ্চাৰাইজাৰ বা বডি লোচন বনাই দেখুৱাম। ঠাণ্ডা দিন অহাৰ লগে লগে আমাক খুব বঢ়িয়া এটা বডি লোচনো লগা হয় আৰু লগতে এটা মুখত লগাবৰ কাৰণে ময়শ্চাৰাইজাৰো লগা হয়। আৰু আজি মই আপোনালোকক যিটো বনাই দেখুৱাম সেইটো আপোনালোকে মুখতো লগাব পাৰিব আৰু লগতে আপোনালোকৰ হাত, ভৰি আৰু গোটেই গাতে লগাব পাৰিব। তাৰ কাৰণে মই লৈছোঁ এয়া 3 চামুচৰ জোখাৰে নাৰিকল তেল আৰু এইটো মই 15 দিনৰ কাৰণে বনাইছোঁ, সেইকাৰণে 3 চামুচৰ জোখাৰে নাৰিকল তেল লৈছোঁ। মই যিটো জোখত লৈছোঁ আপোনালোকে সেই জোখটোতে ল'ব, কাৰণ মই এইটো 15 দিনৰ কাৰণে বনাইছোঁ, বেছি দিনৰ কাৰণে মই বনোৱা নাই, মাত্ৰ 15 দিনৰ কাৰণে বনাইছোঁ। আৰু এতিয়া মই আনিছোঁ এয়া নিমৰ গুড়া। এই নিম পাতৰ গুড়াখিনি মই ঘৰতে পিচি পেলাই থৈ দিছিলোঁ আৰু সেইখিনি মই মাজে মাজে ব্যৱহাৰ কৰোঁ বিভিন্ন ৰিমেডিত। আজিও মই এই ময়শ্চাৰাইজাৰ বা বডি লোচনটো বনাবৰ কাৰণে এয়া নিমপাতৰ গুড়া মই মিক্স কৰিছোঁ আৰু নিমপাতৰ গুড়াটো মিক্স কৰাৰ এটাই উদ্দেশ্য, যিসকলৰ স্কিনত খুজুতি আছে বা স্কিনত খুব বেছিকৈ পিম্পল ওলায় বা গুটি হয়, তেনেকুৱা ধৰণৰ সমস্যা এই ময়শ্চাৰাইজাৰটো বা আপোনালোকে বডি লোচনটো লগালে সেই সমস্যা দূৰ হ'বলৈ সহায় হ'ব। আৰু এতিয়া মই এইখিনি নিমপাতৰ গুড়াখিনি মিক্স কৰি আধা ঘণ্টা ৰাখি থ'লোঁ। আধা ঘণ্টাৰ পাছত এতিয়া মই এইখিনি ব্যৱহাৰ কৰিম। কেনেকৈ ব্যৱহাৰ কৰোঁ এতিয়া আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকেও এই প্ৰচেছ মতে এই বডি লোচন বা ময়শ্চাৰাইজাৰটো বনাব। নাৰিকল তেলতে নিমপাতৰ গুড়াখিনি দি পেলাই মই আধা ঘণ্টা ৰাখি থ'লোঁ যাতে এই নাৰিকল তেললৈ নিমৰ যিটো গুণ সেইটো ভালকৈ গুচি আহে, তাৰ কাৰণে মই আধা ঘণ্টা ৰাখিলোঁ। আধা ঘণ্টাৰ পাছত এখন চাফা ৰুমালেৰে মই এইখিনি চেকি লৈছোঁ আৰু চেকি ল'লে ইয়াৰ যিটো নাৰিকল তেলটো ওলাই যাব আৰু যিখিনি সীতা সেইখিনি ৰখি যাব। ঠাণ্ডাৰ দিনত বহুত মানুহৰ গাৰ খজুতি হয়, কিয় হয় জানেনে বাৰু? আমাৰ ছালখন খুব বেছি শুকাই থকাৰ বাবে আমাৰ ছালখনত খজুতি আৰম্ভ হয় আৰু এই যদি ময়শ্চাৰাইজাৰটো আপোনালোকে বনাই লগায় বা বডি লোচনটো আপোনালোকে বনাই লগায় তেতিয়াহ'লে আপোনালোকৰ খজুতি সমস্যাটো নাথাকিব। আৰু মুখত যদি পিম্পলৰ সমস্যা আছে তেতিয়াও আপোনালোকে এই ময়শ্চাৰাইজাৰ বা বডি লোচনটো মুখত লগাব পাৰিব। মুখত লগালেও আপোনালোকৰ মুখত পিম্পলৰ সমস্যাও দূৰ হ'ব আৰু আপোনালোকৰ স্কিনখনত যদি সৰু সৰু ৰঙা ৰঙা ফোঁহা উঠিছে সেই সমস্যাও দূৰ হ'ব। ইয়াৰ পাছত মই লৈছোঁ এয়া বাদাম ৰগন তেল। বাদাম ৰগন তেলটোৱে আমাৰ ছালখন সতেজ কৰি ৰাখিবলৈও সহায় কৰিব, টাইট কৰি ৰাখিবলৈ সহায় কৰিব, বয়সৰ বলিৰেখা কমাবলৈও সহায় কৰিব। আৰু বাদাম ৰগন তেলটো মই দিলোঁ আধা চামুচৰ জোখাৰে। ইয়াৰ পাছত মই আনিছোঁ এইটো অলিভ অইল। অলিভ অইলে আমাৰ ছালখন নিমজ কৰিবলৈ, সতেজ কৰিবলৈ সহায় কৰিব আৰু অলিভ অইলো দিলোঁ মই আধা চামুচৰ জোখাৰে। ইয়াৰ পাছত মই দিম এয়া কেষ্টৰ অইল। কেষ্টৰ অইলটো ডাইৰেক্ট আমাৰ স্কিনত লগাব নোৱাৰি, কাৰণ এইটো বহুত বেছি ডাঠ তেল হয় আৰু এই তেলটোৱে আমাৰ ছালখন টাইট কৰি ৰাখিবলৈ, বয়সৰ চাপ নপৰিবলৈ সহায় কৰে। আৰু এয়া কেষ্টৰ অইল মই আধা চামুচৰ জোখাৰে দিছোঁ। কেষ্টৰ অইল সদায় বেলেগ অইলৰ লগত মিলাইহে লগাব লাগে। এই গোটেইকেইবিধ তেলেই আমাৰ ছালখন ঠাণ্ডাৰ দিনত সতেজ কৰি ৰাখিবলৈ, ছালৰ শুকানতা দূৰ কৰিবলৈ, ছালখন নিমজ কৰিবলৈ, গ্ল' কৰিবলৈ সহায় কৰিব। ইয়াৰ পাছত মই এয়া দিম
অকণমান গ্লিচাৰিনো আমাৰ ছালখন খুব বেছিকৈ হাইড্ৰেট কৰিবলৈ সহায় কৰে। ঠাণ্ডাৰ দিনত আমাৰ ছালৰ কাৰণে গ্লিচাৰিন ভাল বুলি সকলোৱে জানেই নহয় জানো। আৰু সেই গ্লিচাৰিনো মই আধা চামুচৰ জোখাৰে মিক্স কৰি ল'লোঁ। ইয়াৰ পাছত মই আনিছোঁ এল'ভেৰা জেল। এল'ভেৰা জেলে আমাৰ ছালখন উজ্জ্বল হ'বলৈ, হাইড্ৰেট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই প্ৰথমতে এল'ভেৰা জেল এচামুচৰ জোখাৰে দি লৈছোঁ। দি লৈ মিক্স কৰি চাই ল'ম, যদি লগা হয় আকৌ এচামুচ দিম। এনেকৈ আপোনালোকে প্ৰথমতে অলপমান এল'ভেৰা জেল দি ল'ব, দি লৈ মিক্স কৰি চাব। যদি আকৌ বেছি অইলি যেন হৈ থাকে তেতিয়াহ'লে আপোনালোকে আৰু এচামুচ দি ল'ব। এতিয়া মই আকৌ এচামুচ এল'ভেৰা জেল দি লৈছোঁ। দি লোৱাৰ পাছত আকৌ মিক্স কৰিম আৰু এতিয়া খুব ভালদৰে মিক্স কৰিব লাগিব। মিক্স কৰোঁতে একদম ক্ৰিমি টেক্সচাৰ এটা আহি যাব, তেতিয়ালৈকে আপোনালোকে মিক্স কৰিয়ে থাকিব লাগিব। এতিয়া গোটেইকেইবিধ অইলৰ লগত এল'ভেৰা জেলটো খুব ভালকৈ মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পাছত এতিয়া মই আনিছোঁ ভিটামিন ই কেপচুল। এতিয়া মই ইয়াতে এটা ভিটামিন ই কেপচুলৰ অইল মিক্স কৰিম। ইয়াত কেইবাবিধো অইল মিক্স কৰা হ'ল, সেইকাৰণে মই এটা ভিটামিন ই কেপচুলৰ অইলটোহে মিক্স কৰিম। এই ভিটামিন ই কেপচুলে আমাৰ ছালখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব, সোনকালে বয়সৰ চাপ পৰিবলৈ নিদিব আৰু লগতে আমাৰ স্কিনখন ডিপলি হাইড্ৰেট কৰি ৰাখিবলৈও সহায় কৰিব। এতিয়া গোটেইকেইবিধ বস্তু আকৌ এবাৰ ভালকৈ মিক্স কৰি ল'ব লাগিব। খুব ভালকৈ আপোনালোকে 2 পৰা 3 মিনিট এনেকৈ মিক্স কৰি থাকিব। মিক্স কৰাৰ পাছত দেখিব খুব ধুনীয়া এটা ক্ৰীম হৈ গৈছেগৈ আৰু সেই ক্ৰীমি টেক্সচাৰটো অহাৰ পাছত আপোনালোকে এটা ভাল কণ্টেইনাৰত এইখিনি ভৰাই পেলাই থৈ দিব। মই এইটো কণ্টেইনাৰটো খুব ভালকৈ ধুই ৰ'দত শুকুৱাই থৈ দিছিলোঁ আৰু সেইটোতে এতিয়া মই এইখিনি ভৰাই থৈ দিছোঁ। এইটো 15 দিনৰ কাৰণে মুখত সানিবলৈ এটা ভাল মইশ্চাৰাইজাৰ হ'ব আৰু এটা খুব ভাল বডি লোচনো হ'ব। মই এতিয়া আপোনালোকক অকণমান এয়া লগাই দেখুৱাইছোঁ। এয়া চাওকচোন, বজাৰত কিনা মইশ্চাৰাইজাৰতকৈ কোনো গুণে কম নহয়, বজাৰত কিনা বডি লোচনতকৈ কোনো গুণে কম নহয়। এতিয়া মই আপোনালোকক এই মইশ্চাৰাইজাৰ বা বডি লোচনটো বনাই দেখুৱালোঁ। এইটো কেনেধৰণে বনালোঁ আপোনালোকে দেখা পালে, আপোনালোকেও এইদৰে বনাই পেলাই ব্যৱহাৰ কৰিব। আৰু কেনেধৰণে এতিয়া ব্যৱহাৰ কৰিব লাগে সেইটো মই আপোনালোকক ক'ম। আপোনালোকে ৰাতিপুৱা গা ধোৱাৰ পাছত মুখত মইশ্চাৰাইজাৰ লগাই নহয় জানো, আৰু গাত বডি লোচন লগায় বা আপোনালোকে অলিভ অইলো লগাব পাৰে, কিছুমানে অলিভ অইলো লগায়। তাৰ ঠাইত আপোনালোকে এইটোকে মুখত মইশ্চাৰাইজাৰ হিচাপেও লগাব পাৰে আৰু এইটোকে আপোনালোকে গাত বডি লোচন হিচাপেও লগাব পাৰে। আপোনালোকে ৰাতিপুৱা গা ধোৱাৰ পাছত এইটো মুখত লগালে, গাটো লগালে, আকৌ তেনেকৈ ৰাতি শোৱাৰ আগত আপোনালোকে আপোনালোকৰ মুখখন ধুনীয়াকৈ ভিজা কাপোৰে মুচি ল'ব। এনেকৈ এখন ভিজা টাৱেল বা ৰুমালেৰে মুচি ল'ব বা মুখখন ভালকৈ ধুই ল'ব। ধুই লোৱাৰ পাছত আপোনালোকে এইটো ইয়াৰে অকণমান ল'ব, অকণমান ল'লেই হ'ব, বেছি ল'ব নালাগে মুখত লগাবৰ কাৰণে। লগাই লোৱাৰ পাছত 2 মিনিট আপোনালোকে মাছাজ কৰি দিব। লগাই পেলাই এনেকৈ 2 মিনিট মাছাজ কৰি দিলে কি হয় জানেনে, আমাৰ স্কিনতে এই বস্তুখিনি ভালকৈ এবজৰ্ব হৈ যায়। আমাৰ স্কিনৰ নোমৰ গুৰিয়ে আমাৰ স্কিনৰ ভিতৰলৈকে এই বস্তুখিনি যোৱাত সহায় কৰিব এনেধৰণে মাছাজ কৰি দিলে। সেইকাৰণে আপোনালোকে এইটো লগোৱাৰ পাছত 2 মিনিট লাহে লাহে চাৰ্কুলাৰ মোচনত স্কিনখনত বেছি প্ৰেছাৰ নিদিব, ওপৰে ওপৰে লাহে লাহে মাছাজ কৰি দিব। এনেকৈ আপোনালোকে ৰাতি শোৱাৰ আগত মুখত লগাব আৰু হাত ভৰিটো আপোনালোকে সেইদৰে লগাব। অকণমান ল'ব, এনেকৈ আপোনালোকে হাতে ভৰিয়ে গাতে লগাই দিব। এনেকৈ লগালে আপোনালোকৰ ছালখন সতেজ হৈ থাকিব, শুকান হৈ নাযাব ঠাণ্ডাৰ দিনত ছালখন, আৰু ছালখন সুতুৰা পৰি নাযাব। ছালখন যদি খুব বেছিকৈ শুকাই থাকে তেতিয়াহ'লে ছালখন সুতুৰা পৰি যায়, বুঢ়া মানুহৰ ছালৰ দৰে লাগে, কোচ খাই খাই যাব। আৰু সেই তেনেকুৱা ধৰণৰ ছালৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে ঠাণ্ডাৰ দিনত এই মইশ্চাৰাইজাৰ বা বডি লোচনটো বনাই ল'ব। এনেধৰণে আপোনালোকে বনাই ল'ব আৰু আপোনালোকে এসপ্তাহ বা 15 দিনৰ কাৰণে বনাই ল'ব। বেছি দিনৰ কাৰণে বনাই পেলাই থৈ দিব নোৱাৰিব, কাৰণ ইয়াত একো প্ৰিজাৰভেটিভ মিক্স কৰা নাই, বেয়া হৈ যাব পাৰে। সেইকাৰণে আপোনালোকে এসপ্তাহ বা 15 দিনৰ কাৰণে বনাই ল'ব। বনাই পেলাই ব্যৱহাৰ কৰিব। আকৌ শেষ হ'লে আপোনালোকে আকৌ এবাৰ বনাই ল'ব। তেনেধৰণে আপোনালোকে গোটেই ঠাণ্ডাৰ ছিজনটো আপোনালোকে এইটো বনাই পেলাই লগাব পাৰিব। আৰু যিকেইটা বস্তু মিক্স কৰিলোঁ ইয়াতে, সেই বস্তুকেইটা আপোনালোকে বজাৰতে পাই যাব। সৰু সৰু আনিলেই হ'ব, বেছি ডাঙৰ ডাঙৰ নানিলেও হ'ব। সৰু সৰু বটলকেইটাত বেছি দাম নহয়। আপোনালোকে বস্তুকেইটা কিনি পেলাই ঘৰত থৈ দিলে আপোনালোকে 2 বছৰৰ কাৰণে ব্যৱহাৰ কৰি থাকিব পাৰিব। এবছৰত আপোনালোকৰ শেষেই নহ'ব, 2 বছৰ ব্যৱহাৰ কৰিব পাৰিব। এটা বডি লোচন কিনিলে আমাৰ কিমান দিন যায়, এমাহ যায়।
সেই এমাহত আমি 300 বা 200-250 টকা খৰচ কৰোঁ আপোনালোকে 200-250 টকা খৰচ কৰিলে 2 বছৰ লগাব পাৰিব আজি মই আপোনালোকক এই ভিডিঅ'টোত হোমমেড ময়শ্চাৰাইজাৰ বা হোমমেড বডি লোচন কেনেধৰণে বনাই স্কিনত লগাব পাৰি সেইটো মই আপোনালোকক দেখুৱালো আপোনালোকে এই ভিডিঅ'টো নিশ্চয় ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ